নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মাইনা কাৰ্টুন টিভি। আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈ চাব। তেন্তে বলক আজিৰ ভিডিঅ'টো চাওঁ আহক। মাইনা, সানি, সোনু, মই চাগে মৰি যাম। এই কৰোনা ভাইৰাছে মোৰ জীৱনটো নিহে শান্তি হ'ব। মই মৰাৰ আগত মাইনা তোমালোকক কিবা ক'ব বিচাৰিছো। যদি মৰি যাওঁ ক'বতো নোৱাৰিম। মই যাৰ যাৰ পৰা টকা ধাৰত লৈছিলো মই সকলোকে টকা দি দিলো। পাপা, তোমাৰ একো নহয়, চিন্তা নকৰিবা পাপা। হয় পাপা, তোমাৰ একো নহয়, চিন্তা নকৰিবা। আমি কৰোনাক হাৰাই দিম পাপা। হয় পাপা, তুমি টেনচন নলবা পাপা, আল্লাহ আছে নহয়, আল্লাহৰ ওপৰত ভৰসা কৰা, তোমাৰ একো নহয়। যদি বাই চান্স মোক এবাৰ কৰোনাই লগ দিলে, কৰোনাক মই ইমান মাৰিম, কৰোনা পৃথিৱীৰ পৰাই নাইকিয়া হৈ যাব। এই কৰোনা মোৰ পাপাক কেনেকৈ ধৰিলে তাৰ বিচাৰ কৰি দিলো হয় মই। পাপা, আমি সকলো জিন্দা আছো নহয়, তোমাৰ একো নহয়, একদম চিন্তা নকৰিবা। হয় পাপা, আমি যিমান দিন আছো তোমাৰ একো হ'ব নিদো, তুমি একদম টেনচন নলবা। বাবু মাইনাহঁত বহুত মৰম কৰা বুলি গম পাই ভাল লাগিল। কিন্তু আজি মোৰ শেষ দিন হয়, মই জীয়াই নাথাকো, মৰি যাম। মৰাৰ আগত মই তোমালোকৰ বাপেক হোৱাৰ ধৰ্ম পালন কৰিব খুজি আছো। মই মোৰ জীৱনত যিমান ধাৰ দিন কৰিছো চব দি দিলো আৰু মানুহৰ পৰা যিমান পাওঁ চব লৈ লৈছো। কিন্তু এটা জেগাৰ পৰা মোৰ 15 লাখ টকা ফচি আছে মাইনাহঁত। এতিয়া তোমালোকে তিনিটাই 15 লাখ টকা যদি ওলাই ল'ব পাৰা তেন্তে তোমালোকে ভগাই ল'বা। হয় মাইনাহঁত, 15 লাখ টকা। পাপা কোৱা, ক'ত আছে সেইটো 15 লাখ টকা? কাৰ পৰা ল'ম আমি 15 লাখ টকাটো? মাইনাহঁত, নাজানো মোৰ প্ৰাণ কেতিয়া গুচি যায়। গুচি যোৱাৰ আগত কৈ আছো, মোৰ আলমাৰীত চিঠিত চব লিখা আছে। মানে আলমাৰীৰ ভিতৰত এখন চিঠি আছে, তাত মই চব লিখি থৈ দিছিলো। মই মৰিলো। ওকে পাপা, তুমি যোৱা, আমি তিনিজনে টকা ভগাই ল'ম, তুমি চিন্তা কৰিব নালাগে। ওকে পাপা, তুমি এতিয়া আৰামত স্বৰ্গত যাব পাৰা, আৰামত যোৱা দেই পাপা। হ'ব মাইনাহঁত, নিজৰ কেয়াৰ ল'বা আৰু চবেই মিলি-জুলি থাকিবা। সবৰ প্ৰথম মই চিঠিটো ল'ম, পঢ়িম, পিছত চব 15 লাখ টকা মোৰ। সবৰ প্ৰথম মই ঘৰত গৈ পাম, পিছত চিঠি পঢ়িম আৰু 15 লাখ টকা মোৰ। 1 টকাও কোনেও নাপাও, বেছি উস্তাদি নকৰিবি, চব 15 লাখ টকা মোৰ। যিমান জলদি হয় সিমান জলদি ঘৰ গৈ পাব লাগে, জলদি চলা। 15 লাখ টকা পাই গলে আমাৰ কিসমতে চমকি যাব। বাহ, এতিয়াতো পাৰ্টিৰ ওপৰত পাৰ্টি হ'ব, বলে বলে। আই এম এ ডিস্কো ড্যান্সাৰ, বিড়ি খালে হয় কেঞ্চাৰ। জলদি কৰা, চিঠিখন বিচাৰা জলদি। গোটেই ৰুমখন বিচাৰিলো, চিঠিখন পোৱা নাই। পাপাই কৈছে যে চিঠিখন পাপা ৰুমৰ আলমাৰীত আছে, তো এইটো ৰুমত বিচাৰিলে নহ'ব, পাপা ৰুমৰ আলমাৰীত বিচাৰিব লাগিব। বল জলদি পাপা ৰুমত। ওকে বল। এইটো ৰুমত নাই, বিচাৰি চালো। ময়ো তাকেই ভাবি আছো, এতিয়া কি কৰো। আৰু এটা ৰুমত আলমাৰী আছে, নিশ্চয় সেইটো ৰুমত আছে, বল তাত যাও। হয়, জলদি বল। ইয়াতে হ'ব চাগে, ইয়াত বিচাৰি চাও ৰ। চিঠি পালো, চিঠি দেখোন তলত পৰি আছে। ৱাও, চিঠি পাই গলো, ৱাও। হুৰে, এতিয়া আমি ধনী হৈ গলো। মই এতিয়া চিঠিখন পঢ়ি শুনাম। ইমান দেৰি কিয় কৰি আছা, জলদি পঢ়ি শুনোৱা।
হা